নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই এটা নতুন ডেইলি ব্লগ দেখুৱাইছোঁ সদায় মই যিটো কৰি থাকোঁ হেতুকে আজি দেখুৱাম বুলি ভাবিছোঁ মোৰ হাজবেণ্ডে কৈছে মই সদায় গাড়ীত উঠি থাকোঁ বোলে গাড়ীত উঠি থাকিলে নহ'ব গাড়ীখন ধুব লাগিব গতিকে মোক গাড়ী ধুবলৈ লগাই দিছে এয়া মই গাড়ীখন ধুলোঁ ধুই মেলি ক্লিয়াৰ কৰি পিনে তাৰপিছত আৰু ৰাতিপুৱা ভাত বনোৱাত লাগি গ'লোঁ আজি মই ৰাতিপুৱা কি বনাইছোঁ সকলো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি ৰাতিপুৱাই অলপ ব্ৰইলাৰ মাংস আনিলোঁ আৰু সদায়নো কিমান মা মছলা দি বনাম সেইবাবে ভাবিলোঁ আজি একদম টোটেলি লোকেল বস্তু বনাম আজি ঘৰৰে মূলা আলু আনি এনেদৰে মই ব্ৰইলাৰ মাংস বনাইছোঁ ৰাতিপুৱাই চাওকচোন মোৰ মতে মই এনেধৰণে এদিন বনাই খাওঁ খাই খুব ভাল লাগে আপোনালোকে কেনে লাগে নাজানো কিন্তু মই খাই হ'লে খুব ভাল পাওঁ প্ৰথমতে আলুখিনি কাটি ল'লোঁ মূলাখিনি কাটি ল'লোঁ আৰু পিঁয়াজখিনিও কাটি লৈছোঁ প্ৰথমতে মই ইয়াত কাটিং বৰ্ডত মানে সকলো বস্তু কাটি লৈছোঁ এক মূৰৰ পৰা পিঁয়াজখিনি সকলো গুড়ি কৰি লৈছোঁ মই মোৰ খাদ্যত আজি সম্পূৰ্ণ লোকেল বস্তুৰ লগত নিজৰ ঘৰৰ পৰা উৎপাদিত কৰা বস্তুৰ লগত বনাইছোঁ লগতে মোৰ নিজৰ মতে বনাইছোঁ হয়তো আপোনালোকে ইমান ভাল নাপাব পাৰে কিন্তু মোৰ ষ্টাইলত মই এনেদৰে এদিন খাই ভাল পাওঁ সদায় কিমান মা মছলা দি থাকিম আদা নহৰু দি থাকিম এনেকৈ এদিন বনাই চাবচোন আপোনালোকেও খুব ধুনীয়া লাগিব আৰু খায়ো টেষ্টি লাগিব মই হ'লে খুব ভাল পাওঁ বিলাহী আলু পিঁয়াজ মূলা এইখিনি সম্পূৰ্ণ কুটি লৈছোঁ পূৰা স্প্ৰিটত তাৰপিছত এতিয়া ধনিয়া কুটি লৈছোঁ ধনিয়াটো হৈছে মোৰ ঘৰৰে হয় ঘৰৰ বস্তু উৎপাদিত কৰি এনেদৰে খোৱাৰ সোৱাদটো আমেজেই বেলেগ নহয় জানো যোনে বুজি পায় তেওঁ বুজিব আৰু এয়া চাওক লাই শাকো হৈছে ঘৰৰে লাই থুৰি সকলো বস্তু কাটা ৰেডি হৈ গ'ল তাৰপিছত এতিয়া মই গেছত মানে কেৰাহী পাতিলোঁ কেৰাহী পাতি অকণমান তেল দিলোঁ তেল দি এনেদৰে অকণমান সময় গৰম হ'বলৈ দিলোঁ তাৰপিছত পিঁয়াজ ঢালি দিলোঁ পিঁয়াজটো ৰংচঙীয়া হোৱালৈকে ভাজি থাকিলোঁ আৰু অকণমান সময় পাছত ৰঙা হৈ গ'ল ৰঙা হৈ যোৱাৰ পিছত মই মাংস ঢালি দিম মাংসটো অলপ ৰঙা হোৱালৈকে ভাজি থাকিম মই লাহে ভাজি আছোঁ ইয়াত এতিয়া মই হালধি নিমখ একো এটা দিয়া নাই অকণমান পানীখিনি শুকুৱাই লৈছোঁ তাৰপিছত এতিয়া নিমখ ঢালি লৈছোঁ নিমখ ঢলাৰ পিছত অকণমান হালধি ঢালি দিছোঁ মোৰ ছোৱালীজনী মেগী খালে মানে তাৰ মছলাখিনি মানে সম্পূৰ্ণকৈ নাখায় এটা পেকেট ৰৈ গৈছিলে সেইবাবে মই সেই মেগী মছলাটো ইয়াত ঢালি দিলোঁ আৰু ইয়াত ঢালিলে মানে ইয়াৰ এটা সোৱাদ এটা আহে খুব ধুনীয়া সোৱাদ আৰু লগতে ইয়াত বিলাহীটো ঢালি ল'লোঁ বিলাহী ঢালি অকণমান সময় সিজাই থাকিলোঁ সিজাৰ পিছত ঢাকি দিলোঁ ঢাকি অকণমান বিলাহী সিজাৰ পাছত আকৌ মই আলু আৰু মূলা সেই সম্পূৰ্ণ ঢালি দিলোঁ এইকেইটাও মই বহুত সময় সিজাই থাকিলোঁ সিজাই মানে সম্পূৰ্ণ সিজি গ'ল তাৰপিছত অকণমান পানী ঢালি দিলোঁ পানী ঢালাৰ পিছত আকৌ ঢাকনিৰ লগত ঢাকি 10 মিনিটমান সিজালোঁ সিজাই এনেদৰে সিজি গ'ল সম্পূৰ্ণ তাৰপিছতে জলকীয়া মই আগতীয়াকৈ ঢালিবলৈ পাহৰি থাকিলোঁ পিছত ঢালিলোঁ আৰু লগতে এই লাই শাকখিনিও ঢালি দিলোঁ আৰু এয়া চাওক ৰেডি হৈ গ'ল মোৰ ব্ৰইলাৰ মাংসৰ লগত ঘৰৰে লোকেল শাক পাচলিৰ ৰেচিপি আৰু লগতে ধনিয়াও ঢালি দিলোঁ কেনে লাগিলে মোৰ ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব